নমস্কাৰ, আজি হৈছে 6 ফেব্ৰুৱাৰী মঙ্গলবাৰ। আপোনাৰ সন্মুখত দাঙি ধৰিলোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বিজয় বিষ্ণই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উক্ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল শ্ৰীযুত গোলাপ চান্দ কাটাৰিয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে অসমৰ মন্ত্ৰীসকল উপস্থিত থাকে উক্ত অনুষ্ঠানত। আজিৰ দ্বিতীয়টো খবৰ হৈছে দল বাগৰা কমল কুমাৰ মেধিয়ে বিজেপি দলত যোগদান কৰিয়েই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁ প্ৰশংসা কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা এটা নক্ষত্ৰ, আমি সৰু সৰু পৰুৱা। হিমন্ত বিশ্ব শৰ্মা এজন কিংবদন্তি। অসমখনত যদি উন্নত ৰাজ্যলৈ ৰূপান্তৰ কৰিব হয় তেনেহ'লে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই সেই অসমখনক উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰিব পাৰিব বুলি দল বাগৰা কমল কুমাৰ মেধিয়ে মন্তব্য কৰে। আজিৰ পৰৱৰ্তী খবৰটো হ'ল সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন হ'ব বহু বিবাহ নিষিদ্ধ বিধেয়ক। ইতিমধ্যে চৰকাৰে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে এই বিধেয়কৰ উত্থাপনৰ বাবে। এই বিধেয়কখন আইনত পৰিণত হ'লে কিদৰে প্ৰভাৱ পৰিব অসমত, বিশেষকৈ মুছলমান সমাজত কি প্ৰভাৱ পৰিব সেয়া পৰৱৰ্তী সময়ত জানিবলৈ পোৱা যাব। অসম বিধানসভাৰ সদনত দাখিল হ'ল নিযুক্তি পৰীক্ষা বিধেয়ক। পৰীক্ষাত নকল কৰিলে যাব লাগিব জেললৈ। নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে 3 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব বুলি এই বিধেয়কত উল্লেখ আছে।